মই হাজিৰা কৰোঁ, মোৰ লগত বিয়াত বহিব পাৰিবা? যোৱাকালি অভিজিত শইকীয়া নামৰ এজনে মোক কমেণ্ট কৰিছিল মোৰ এটা ভিডিঅ'ত, য'ত মই কৈছিলোঁ যে নিজৰ কাৰণে এজন সম্ভ্ৰান্ত দৰা বিচাৰি ফুৰাতকৈ নাইবা নিজৰ ছোৱালীজনীৰ কাৰণে চাকৰি কৰা নাইবা সম্ভ্ৰান্ত ঘৰৰ এজন জোঁৱাই বিচাৰি ফুৰাতকৈ নিজৰ ছোৱালীজনীকে নাইবা আমি নিজকে আত্মনিৰ্ভৰশীল কৰি নিজৰ ভৰিত নিজে থিয় দি তাৰ পিছত বিয়া হ'লে বেছি ভাল হয় নেকি? সেই ভিডিঅ'টোত তেওঁ মোক প্ৰশ্ন কৰিছিল যে মই হাজিৰা কৰোঁ, তুমি মোৰ লগত বিয়াত বহিব পাৰিবা? তুমি কিয় সুধিছিলা সেই কথাটো মই নাজানো, কিন্তু তোমাৰ কথাটোৰ উত্তৰ মই ৩-৪টামান পইণ্টেৰে দিওঁ বুলি ভাবিছোঁ। এবাৰ শুনিবা আৰু উত্তৰ দিবা দেই। প্ৰথম কথা হ'ল যে হয় নিশ্চয় তোমাৰ লগত বুলি নহয়, আচলতে যদিহে মোৰ হ'ব লগা নাইবা মোৰ সংগীজনে হাজিৰা কামো কৰে, তেখেতক মই ধুনীয়াকৈ ৰাতিপুৱা কামলৈ খুৱাই বুৱাই পঠিয়াই দিম আৰু অহাৰ পিছতো তেওঁক আলপৈচান ধৰিম। প্ৰত্যেকটো মুহূৰ্ততেই মই তেওঁৰ সৈতে থিয় দি থাকিম। আৰু দ্বিতীয়তে হ'ল আত্মবিশ্বাস, যিটো সকলোৰে থকাটো জৰুৰী। এটা কথা কওঁ উদাহৰণৰ জৰিয়তে, চৰায়ে গছৰ ডালত বাঁহ সাজে, কিন্তু সিহঁতে ভালকৈয়ে জানে যে বতাহ ধুমুহা আহিলে গছৰ ডালটো ভাঙি পৰিব, লগতে বাঁহটো। তৎসত্বেও কিন্তু সিহঁতে গছৰ ডালতে বাঁহ সাজে। কিয় জানেনে? গছৰ ডালটোৰ ওপৰত নিৰ্ভৰ কৰি নহয়, নিজৰ পাখি দুখনৰ ওপৰত বিশ্বাস আছে যে কিবা অসুবিধা হ'লে বিপদত পৰিলে উৰি যাব পাৰিব অন্য ঠাইলৈ, আৰু লগতে ভাঙি গ'লে বাঁহটো পুনৰ সাজিব পাৰিব। হয়নে? সেয়াই হ'ল আত্মবিশ্বাস। ঠিক তেনেদৰে আমাৰ নিজৰো প্ৰত্যেকৰে আত্মবিশ্বাস থাকে। ভগৱানে দিয়া এটা সুস্থ সুন্দৰ শৰীৰ, হাত ভৰি সকলোবোৰ যিহেতু আছেই নহয় জানো, গতিকে যদিও চাকৰি নাই, কিবা নহয় কিবা অত বছৰে যিদৰে কৰি মেলি জীৱনটো নিৰ্বাহ কৰি আছোঁ, বাকী সময়খিনিও ধুনীয়াকৈ কটাই দিব পৰা যাব। কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি নহয়, নিজে যিহেতু কৰিব পৰা ক্ষমতাখিনি থাকেই সকলোৰে, গতিকে সেই কথাটোৱে ক'ব বিচাৰোঁ। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে তুমি যিহেতু কৈছিলা হাজিৰা কৰা ল'ৰালে বিয়া হ'ব পাৰিবা নেকি বুলি, আচলতে মই সদায় কৈ থাকোঁ প্ৰত্যেকটো ভিডিঅ'ত যে কামৰ কোনো সৰু বৰ নাই। প্ৰত্যেকটো কামেই মূল্যৱান, প্ৰত্যেকটো কামেই সন্মানীয়। কেৱল মাত্ৰ এটাই কথাত ধ্যান দিওঁ যে আমি কৰা সেই কামটোৱে সৰুই হওক বা ডাঙৰেই হওক আনৰ যাতে একো অপকাৰ নকৰে। আনৰ হিতৰ বাবে যিকোনো কাম কৰিব লাগে, একো নাই। প্ৰত্যেকটো কামেই আমি কৰি মেলি খাই বৈ জীয়াই থাকিব লাগে, সেয়াই নহয় জানো? কোনো অপৰাধমূলক কাৰ্যকলাপ কৰিব নালাগে। সুন্দৰভাৱে এটা সহজ সৰল জীৱন জীয়াই থকাটোৱেই জানো সুখ নহয়, শান্তি নহয়? ভাবি চাবচোন এবাৰ। গতিকে সেয়াই, তোমাৰ প্ৰশ্নটোৰ উত্তৰ পালানে নাই মই নাজানো বাৰু, কিন্তু দিবলৈ চেষ্টা কৰিলোঁ। ভুল হ'লে ক্ষমা কৰিবা। আজিলৈ আহোঁ, নহ'লে পুনৰ লগ পাম।